তো হেল্ল' গাইজ, ৱেলকাম টু মাই নতুন ভিডিঅ' আৰু মোৰ আজিৰ এই ভিডিঅ'টো চুৰু হ'ল পুৱাৰ ভাগৰ পৰা। কাৰণ পুৱাই চাওক, কালি মানে বহুত পানী আহিছে, সেইকাৰণে আমাৰ এই তামোল গছটো ভাঙি গৈছে চাওক। তো এইটো চাওক গাইজ, গছৰ দানিও ভাঙিছে ইয়াতে, আৰু এইটো হ'ল তামোল গছ। আৰু কি ষ্টাইলত ভাঙিছে আপোনালোকে চাওক তামোল গছটো। মানে গাইজ আপোনালোকে চাওক, তামোল গছটোৱে মানে দুফাল হৈ গৈছে। এইফালে চাওক, ঘৰৰ বাৰীৰ পৰা এতিয়া আহি গ'লোঁ অলপমান গাইজ বিয়াৰ ঘৰত। আমাৰ ইয়াতে মানে গাইজ এটা বিয়া আছিল, আৰু বিয়াটো শেষ হৈ গৈছে। আৰু এতিয়া মই বিয়া ঘৰত অলপ সময় থাকি যাম ঘৰত। আজি মানে গাইজ বহুত বতাহ আহি আছে, সেইকাৰণে ভিডিঅ'টো মই ভইচটো দি আছোঁ। এতিয়া মই খাই আছোঁ তৰমুজ ঘৰত আহি। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক প্ৰথমৰ পৰা লাষ্টলৈকে। আৰু তৰমুজ খাই শেষ কৰি গা পা ধুই অলপমান গাইজ এতিয়া বিচনাত হৈ গ'লোঁ। আৰু মোৰ এই ব্লগ ভিডিঅ'টো গাইজ ইমানতে সমাপ্ত।